এই বন্ধুসকল কি খবৰ সকলোৰে এতিয়া দুপৰীয়া 4টা বাজিছে মোৰ টোপনি অহা নাই সেইটো কাৰণে মই ইয়াতে বহি আছোঁ অলপ ফেনৰ বতাহ গাত লৈ আছোঁ বহুত গৰম পৰিছে আজি বতৰো সেনেকুৱা ইমান ভাল নহয় ডাৱৰীয়া হৈ আছে বতৰ টোপনি নহাৰ কাৰণে ভাবিলোঁ অলপমান আপোনালোকৰ লগত কথা পাতোঁ আপোনালোকে চাগে সকলো শুয়ে আছে কিজানি আৰু হানুও আমাৰ শুই আহিলে চাওকচোন আমাৰ হানুও শুই উঠি আহিলে তুমি শুই উঠি আহিলা এয়া আমাৰ হানুৱে কথা পাতিব দেই আমাৰ হানুৱে কথা পাতিব দেই কথা পাতিবা হেল্ল' কোৱাচোন অঁ হেল্ল' কোৱাচোন হেল্ল' কোৱা হেল্ল' কোৱা হেল্ল' কোৱা হেল্ল' কোৱাচোন হেল্ল' কোৱা চবকে হেল্ল' কি কৰি আছা তোমালোকে চবে কি কৰি আছা 32টা দাঁত দেখাই দিছে আমাৰ হানুৱে চাওকচোন 32টাতে দাঁত দেখাই দিয়াচোন দাঁত দেখাই দিয়া দাঁত দেখাই দিয়া no, 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 no. মই ভাবিছোঁ মোৰ মানে মুখখনত অলপ মানে কিবাকিনি ওলাইছে ভাবিছোঁ নেমু আৰু হানি মৌ ৰস মিলাই পেলাই মই লগাম বুলি কাৰণ সময় পোৱা নাই তাৰপিছত এতিয়া আজৰি হৈ আছোঁ যিহেতু অলপ মুখখনত কেয়াৰ কৰোঁ চ' মই লগাম এতিয়া আপোনালোকে চাই থাকিব কাৰেণ্ট নাই কাৰেণ্ট গ'লেই মাত্ৰ গোটেই আন্ধাৰ হৈ আছে অঁ এইটো পেণ্টটো পিন্ধি অন্ধকাৰ হৈ আছে ঘৰখন আজি বতৰটো চাওকচোন ডাৱৰীয়া হৈ আছে হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা বাহিৰৰ ফালে ওলাই যাব নোৱাৰোঁ এতিয়া লকডাউন গধূলিৰ সময়ত বাহিৰৰ ফালে ওলাই গ'লে অলপ ভাল লাগে গৰমত যিহেতু গৰম পৰিছে বহুত গৰমৰ দিনততো ঘৰত থাকি ইমানো ভাল নালাগে কাৰণ বৰ অলপ ওলাই আহিব পালে ভাল লাগে আৰু মনটো বাছ আমাৰ হানুক চাওকচোন কি কৰি আছে হানুক চাওকচোন মই এই অলপমান নেমু ৰস আৰু মৌ অলপ মিহলাই পেলাই লৈছোঁ এতিয়া মই ফেচটোত মোৰ মুখখনত লগাই লওঁ এতিয়া মই সৰু কটনেৰে লগাই লওঁ একাপ চাহকে খাওঁ নে কি কয় বলকচোন অলপ লাল চাহকে গৰম কৰোঁ গৰম নকৰোঁ লাল চাহকে বনাই কিনে এগিলাচ খাওঁ একাপ ক'ত এগিলাচ কি যে ওলায় চাহ বনাই আছোঁ চাহকে বনাওঁ মাহঁতেও উঠিছে দেউতাহঁতেও শুই উঠিছে তাহাঁতেওতো চাহ খাব তাহাঁতৰ কাৰণেও চাহ বনাওঁ তেজপাত দিলেহে চাহটো অলপমান সোৱাদ হ'ব নে কি কয় এই গৰমত অৱশ্যে চাহ খাব মোৰ একদম মন নাযায় তথাপিতো এতিয়া মই নাখালেও মাহঁতে খাব পাৰিব দেউতাহঁতে খাব পাৰিব সিহঁতেতো চাহ খায় তো চাহটো অলপমান উতলি থাকক
হৈ গ'ল চাওকচোন মোৰ মুখখন কেনেকুৱা লাগিছে এতিয়া শুকোৱা নাই 15 মিনিট লাগিব শুকাবৰ কাৰণে ইফালে চাহ উতলি গ'ল মোৰ আমাৰ হানুৱা চাহ খাই আছে চাওক আমাৰ হানুৱা চাহ খাব তুমি চাহ খাবা ময়ো অকণমান চাহ খাওঁ হ'লেও একাপ নহয় আধা কাপ আদা অলপমান বটি দিছোঁ আৰু গণমৰিচ অকণমান দিছোঁ মূৰৰ বিষ হ'লে বোলে আদা আৰু গণমৰিচৰ চাহ খালে মূৰৰ বিষ ভাল হয় মোৰো মূৰটো অলপ বিষোৱা কৰিছে আজিকালি দিনত টোপনি ক্ষতি হৈ যায় মোৰ সেইকাৰণে হানুৰ লগত ধৰি টোপনি মাৰিব নোৱাৰোঁ বহুত দেৰিকৈ শুই 4টা-3টা মানত শুই তেতিয়ালৈকে মই আৰু ক'ত শুম মোৰ সেইখিনি সময়ত টোপনিয়ে নাহে আৰু চাহখিনি খাই ল'লোঁ 15 মিনিট হ'ল পনীৰৰ পৰা মুখখন ধুই আহোঁগৈ শুকাই গ'ল জাষ্ট 1 মিনিট আহি আছোঁ মই পনীৰৰ পৰা মুখখন ধুই আহিলোঁ ক্লিন কৰি আহিলোঁ চাওক এতিয়া মোৰ ডাৰ্ক স্পটবিলাক অলপমান কিবা নেদেখাৰ নিচিনা হৈছে কিন্তু সদায় যদি আপুনি ৰেগুলাৰ কৰি থাকিব নহয় নিশ্চয় আপোনাৰ ডাৰ্ক স্পটবিলাক ভাল হ'ব তো কমিছে লাহে লাহে কমি যাব মোৰ এনেকুৱা ডাৰ্ক স্পট এনেকৈ একো নাই নাজানো কিবা কালিৰ পৰা অলপমান ৰঙা ৰঙা হৈছিলে মানে খজুৱা টাইপ হৈ আছিলে কিয় বা হৈছিলে চাগে গৰমৰ কাৰণে হ'ব পাৰে এতিয়া যিহেতু বহুত গৰম পৰিছে তো এনেকৈ ঘৰুৱা টিপছবিলাক কৰি থাকোঁ মই যদি আপোনালোকৰ ভাল লাগে আপোনালোকেও কৰি থাকিবচোন এই গৰমৰ দিন আহিছে এতিয়া কিছুমান ঘৰুৱা কাম কৰি থাকিব লকডাউনো হৈ আছে কি কৰোঁ কি নকৰোঁ হৈছে মানুহবোৰৰ গতিকে এনেকৈ ঘৰুৱা নিজকে যতন লৈ থাকিব চ' আজিলৈ আহিছোঁ মই বাই বাই আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক দিব নাপাহৰিব বাই